তো গাইজ এয়া মোৰ ল'ৰাটোৰ অন্নপ্ৰসন্নৰ প্ৰথম দিনা এইটো মানে আমাৰ মন্দিৰত এনেকৈ মন্দিৰত মানে কিবা কৰা হয় কাৰণ আমাৰ ঘৰৰ ওচৰত ঘৰতে মন্দিৰ আছেতো তো সেইটো কাৰণে আমাৰ মানে ৰাইজৰ আগতে আমি মন্দিৰত মানে ভগৱানৰ ওচৰত মানে একবাৰ মানে সেৱা চেৱা কৰাওঁ তো অন্নপ্ৰসন্নৰ ফাৰ্ষ্ট দিনাখন এইটো আমি মানে ঘৰতে কৰিছোঁ তো মাহ হালধিৰে গা ধুৱাই আছোঁ ইয়াক ঘৰতে কলগছৰ তলত তো মাজতে দিছিলোঁ আপলোড দিছিলোঁ মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে কমিউনিটি গাইডলাইন বেয়া হৈছে মানে গাইডলাইনৰ কাৰণে ভিডিঅ'টো ৰিমুভ কৰি দিছে আপলোড হোৱাৰ লগে লগে তো ইমান দিন দিয়া নাছিলোঁ ভিডিঅ'টো মানে এটা বেটাক গা ধুই ধোৱা থকা আৰু মানে ভিডিঅ'টো দিয়াৰ কাৰণে মানে কমিউনিটি গাইডলাইন মানে ফ'ল' কৰা নাই বুলি আহিছিল তো ৰিমুভ কৰি দিছিল ভিডিঅ'টো তো এতিয়া আকৌ নতুনকৈ এডিট কৰি দিলোঁ তো এয়া চাওক ল'ৰাটোৱে মানে ফল চল খাই আছে আৰু ইয়াত মানে খালি পকা ভোগ থাকিব মন্দিৰৰ নামত মন্দিৰত কৰা হৈছে পকা ভোগ থাকিব প্লাছ আপোনাৰ এনে ফল চল থাকিব পায়স এই যে পায়স দেখা পাইছে আপোনালোকে পকা ভোগ বুলি কয় তো সেইখিনি দি আছোঁ খাবৰ কাৰণে তো অহাকালিহে মানে মেইন কিবাটো হ'ব আৰু মানে অন্নপ্ৰসন্নটো ৰাজহুৱাভাৱে তো এইটো এনে থুলমূল কৰি মানে মন্দিৰৰ হিচাপত থুলমূলকৈ দি থৈছোঁ আৰু এইটো তো চাওক আৰু ভিডিঅ'টো মানে বেটা পূৰা ফূৰ্তি পাইছে আৰু কি বস্তু নাই এইবিলাক দিছে আৰু কি পূৰা থাপৰাই আছে চাওক না পূৰা সানি আছে মানে সানি কিবা কৰি আছে তো চাওকচোন মানে একদম মানে প্ৰথম পাইছেতো এইটো মানে কি বস্তু দিল নাই এইটো মানে তেনেকুৱা হৈ আছে পূৰা খেলি আছে তাই মানে ফলটো খাইছিলে ফলটো খাই দিলে কিন্তু এইটো মানে অলপ মানে অলপমান খাইছে দেখা পাইছে খাই আছে অলপ মানে দুই হাতে পূৰা ধৰিছে আৰু মানে কি দিছে নামক আদিলে কি দিছে কি কৰি আছে মানে অবাক হৈ গৈছে আৰু মানে জোকাৰ মানে উৰুলি দিলে মানে আৰু মানে পূৰা চিঞৰি কান্দে মানে ভয় কৰে কি হ'ল নাই কি মানে প্ৰথম পাই আছে না তেনেকুৱা পূৰা মানে কান্দি আছে মানে তো এতিয়া ঠিকে আছে বাৰু অলপ পিছত কান্দিছিলে আপোনাক দেখা পাইছে নাই কাটি দিলোঁ বোধহয় অলপমান আছে বোধহয় তাত চাব পাৰি দেখা পাইছে আপোনালোকে তো চাওক না পূৰা খেলিছে যাওক না চাওক না পূৰা খেলিছে ককায়েকৰ লগত ককায়েকৰ আইতাকৰ লগত পূৰা খেলিছে এইটো আমাৰ খুৰীমা হয় এইটো মোৰ দেউতা দেখা পাই আছে তো পূৰা মানে খেলি আছে মানে এনেই খেলি থাকিলে খুব ভাল পায় মানে সি আৰু মানে খেলিব লাগে খোৱা বস্তুৰ লগতে এই খেলি আছে চাওক না কান্দি মানে আমাৰ থাকিব মন নাই আৰু মানে কান্দি আছে পূৰা কান্দি থাকে তো কিবা দি আছে আইতাহঁতে
আৰু এয়া হ'ল ছেকেণ্ড ডে আমি আহিছোঁ শ'লমাৰী মন্দিৰত তো ল'ৰাটোক মানে ভালে ভালে ৰাখক তাৰ মাৰ ওচৰত প্ৰাৰ্থনা তো সেইটো কাৰণে আহিছোঁ আৰু মোৰ লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা ভিতৰত মন্দিৰ দৰ্শন কৰি আছোঁ মানে আহিছোঁ তো পূজা চূজাত আহিছোঁ তো বাহিৰৰ পৰা এনে দৰ্শন চৰ্শন কৰি চাই চিতি গৈছোঁ কিন্তু ভিতৰত সোমোৱা নাই তো এয়া চাওক ফাৰ্ষ্ট টাইম মই মন্দিৰৰ ভিতৰত সোমাইছোঁ তো ভিতৰত মানে পূজা কৰিব আহিছোঁ আৰু মন্দিৰ ফাৰ্ষ্ট টাইম তো এয়া চাওক মই আছোঁ আৰু আমাৰ ফেমিলি ভণ্টি চণ্টি মা দেউতা সকলো আছে আমাৰ আইতা এটা আছে আমাৰ মাক আছে বেটাক চাওক না পূৰা মানে দাউ লগাই দিছে পূৰা খেলি আছে আৰু মানুহ দেখা পাইছে না বহুত মানুহ মানে দেখা পালে খুব ভাল পায় দেখা তাৰ মানে ল'ৰাটোৱে আছোঁ মানে বাচ্ছাটো পূৰা ভাল পায় আৰু মানুহ বেছি থাকিলে পূৰা ভাল পায় এইটো হ'ল আমাৰ আইতা দেখা পাইছে তো মোৰ দস্তিহঁতেও আহিছে মানে তাহাঁতে আছে তাহাঁতে দেউতাক ঢুকোৱা 1 বছৰ হোৱা নাই চ' সেইটো কাৰণে আহিব পৰা নাই ভিতৰত তো এয়া চাওক মন্দিৰত পূজাত থালিবিলাক একদম পূৰা ৰেডি কৰাই লোৱা হ'ল তো এতিয়া আমি মন্দিৰ দৰ্শন কৰিব যাওঁ আৰু ন এয়া চাওক মানুহ দৰ্শন কৰি আছে এইবাৰ আমিও যাওঁ তো মানে আৰু জল্দি কৰি লওঁ এইবাৰ লগৰবিলাক লগ পালোঁ লগৰ এজনক লগ পালোঁ তো চিনি পায় তো সেইটোৱে আৰু কথা চথা পাতিলোঁ তাৰ লগত আৰু এইটো মই ভিডিঅ'টো ডাম্পিংহে কৰিছোঁ ঘৰত গৈ কিনে ঘৰত আহি কিনে ডাম্পিং কৰি আছোঁ কাৰণ কিয় লাষ্ট লাগে তো ভিডিঅ'টো তাতে কৰা নাছিলোঁ তাতে জাষ্ট ভিডিঅ' ক্লিপ লৈছিলোঁ এটা চাওক না তো ভিতৰত ভিডিঅ' এলাউড নাই বোলে মইতো নাজানিছিলোঁ তো ভিডিঅ' লৈছিলোঁ আগতে তো লৈছিলোঁ যেতিয়া দি দিলোঁ তো যদি কোনোবাই চাই আছে প্লিজ বেয়া নাপাব আৰু মোক বেয়া ভাবি ভিডিঅ'টো বনাইছিলোঁ তো সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যখন দি দিলোঁ তো বেয়া চেয়া নাপাব আৰু মোক তেখেতে কৈছে দেউৰী পূজাৰী এজনে কৈছে মোক তো সেইটো মানে ভিডিঅ' কৰিব নালাগে এলাউড নাই বুলি কৈ দিছে তো সেইটো কাৰণে ভিডিঅ' মই ইয়াৰ পিছৰখিনি চব অফ কৰি দিছিলোঁ তো সেইটো দেখা পাব ইয়াৰ পিছতে ভিডিঅ'টো ক্লিপটো অফ কৰি দিয়া হ'ব মোক যিটো কৈ দিছে আগতে তো সেইটো কাৰণে বন্ধ কৰি দিয়াটো ভাল হ'ব তো বন্ধ কৰি দি আহিলোঁ তো এয়া ভিডিঅ'ৰ আৰু ক্লিপ ল'ব নোৱাৰিলোঁ মেইন ক্লিপখিনি ল'ব নোৱাৰিলোঁ কাৰণ কিয় বাধা কৰিছে যেতিয়াতো আৰু বাধা অমান্য কৰিব নোৱাৰিলোঁ তো সেইটো কাৰণে কৰা নাছিলোঁ তো এয়া চাওক বাহিৰখিনি মন্দিৰটো একদম ধুনীয়া তো আমাৰ ওচৰৰে হয় শ'লমাৰী মন্দিৰ বহুতে চিনি পায় আৰু বহুতে চিনি নাপায় যিসকলে চিনি পায় কমেণ্ট কৰি জনাবচোন আপোনালোক ক'ত থাকে আহিছিলে নাই আগে পিছে মন্দিৰত দৰ্শন কৰিব তো মই এইবাৰ ফাৰ্ষ্ট টাইম মানে মন্দিৰৰ ভিতৰত দৰ্শন কৰিছোঁ মন্দিৰবিলাক গোটেইবিলাক মন্দিৰত দৰ্শন কৰি আছোঁ চাওক ককা আৰু নাতিয়েকে পূৰা সেৱা কৰিছে ফাৰ্ষ্ট টাইম তাহাঁতে তো আমি তাহাঁতৰ দুজনৰ কৰা হ'লে আমি কৰিম বাৰু গোটেইবিলাকে তো ভিডিঅ'টো কেনেকুৱা হয় নাজানো বাৰু কমপ্লিটলি চোৱাও নাই মই ভিডিঅ'টো ডাইৰেক্ট এডিট কৰিছোঁ আৰু মানে ডাইৰেক্ট আপলোড দিম বুলি ভাবি আছোঁ তো এয়া চাওক তো আহি পাইছোঁ এইটো শিৱ মন্দিৰ বোধ হয় তেনেকুৱা টাইপ লাগিছে নাজানো ভালকৈ ল'ৰাটোৱে লগাব বুলি ভাবালে ভালকৈ মন্দিৰবিলাক চিনি নাপাওঁ তথাপিও যদি কিবা ভুল ভ্ৰান্তি কৰি পেলাওঁ তো আপোনালোকে বেয়া নাপাব তো মূৰ্তিবিলাক হ'লে চিনি পাওঁ তো এনেকুৱা কৰিছেতো এখন মূৰ্তি চূৰ্তি নাই তো ভালকৈ নাজানো তো চাওক না পৰিৱেশটো চাওক না পূৰা ধুনীয়া লাগিছে কিন্তু দেই শালজাৰখন চাওক তো আপোনালোকে হয়তো গাড়ী চাড়ী বিৰাট শব্দ পাইছে আৰু এইটো তাত শিৱ মন্দিৰ শিৱ বাবা বনাই আছে শিৱ বাবাক বনাই আছে ঢাকি থৈ দিছে হোৱা নাই বোলে তো সেইটো মোৰ পিছফালে দেখা পাইছে শিৱ বাবাক বনাইছে কিন্তু ঢাকি থৈছে বনোৱা হোৱা নাই এতিয়ালৈকে তো চাওক আমাৰ মালিকিনী এখন পূৰা মানে সেৱাত ব্যস্ত তো ভাল লাগিল মোক মন্দিৰটো আহি কিনে খুব ভাল পালোঁ মই আৰু খুবেই ভাল লাগিল আপোনালোকে অহা নাই যদি আহি চাব খুব ধুনীয়া একদম মানে পৰিৱেশটো একদম ধুনীয়া আৰু ল'ৰাটো পূৰা খেলি আছে চাওক না ধূপ লৈ কেনে কিবা লৈ কেনে পূৰা খেলি আছে তো আমি ফাইনেলি মানে চব পূজা চূজা কৰা হ'ল মন্দিৰ চন্দিৰ সেৱা কৰা হ'ল এতিয়া আছোঁ আমি কাছু চাব তো ইয়াত কাছু আছে বোলে তো আহিলোঁ তো ইয়াত থাকে বোলে ক'ত দেখাটো
নাই এতিয়া ক'ত দেখা পাম ইয়াতে বোলে থাকে নাই তিন মাছ বলে কাছো তিননা বলে নলাই এই যে সিদিনা বলে চাফা কৰোঁতে ওলাইছিল বেছি ধোৱা নাই ষ্টক কৰা পানী না এতিয়া তলত পাকা না অঁ সেনেকা হ'ব তো আমাৰ দুৰ্ভাগ্যবশতঃ আমি দেখা নাপালোঁ তো আমাৰ বস্তি আহিছিল এই বস্তিৰ মিছেছ এই বেটীটো দেখা পাইছে আপোনালোকে তো মই এতিয়া ঘৰৰ ফালে ৰাওনা হ'ম আৰু তো পূজা চবখিনি কমপ্লিট কৰা হৈ গ'ল পূজাৰীসকলেও আহিছে পূজা চূজা কৰি তো সেয়া আমি শলমাৰীৰ পৰা ডাইৰেক্ট আমি উৎপৰ বিলত সোমালোঁ গোটেইখিনি তো উৎপৰ বিল আহি পালোঁ তো এয়া চাওক নাজাৰা পূৰা একদম মানে শলমাৰীৰ পৰা মানে আলহী ঘৰ সোমাইছোঁ আলহী ঘৰৰ পৰা আহি চিধাই উৎপৰ বিল মোৰ পৰা ফেমিলি ঘৰৰ গোটেইবিলাকে আহিলোঁ তো বিল তাত পাৰ্কিং চাৰ্কিং কৰি থৈ তো আমি মানে ভিতৰৰ ফালে সোমালোঁ ইফালৰ পৰা বহুত দূৰ খোজকাঢ়ি যাব লাগিব তো বহুত দূৰ যাব লাগিব খোজকাঢ়ি মানে ইফালে আৰু হেৰি দিয়া আছে যে মানে কি কয় মানে পিলপিল চিলপিল আহিব নিদিয়ে বাইক চাইক আহিব পাৰে তো আমি তাৰলৈকে গৈ আছোঁ খোজকাঢ়ি একদম মেইন পাৰ্টে নাযাম তো অলপ দূৰলৈ যাম তো চাই থাকক তো চাওক আৰু তো আমি আহি এই যে লাভত আহি পালোঁ লাভ তো আমি সিফালে নগ'লোঁ তো ইয়াতে অলপ ফটো চটো মাৰি লওঁ হেপী নিউ ইয়াৰ 2024 তো আহিল বেটা আৰু মোৰ ৱাইফ মিছেছ তো ইয়াতে অলপ ফটো চটো উঠি এবাৰ ডাইৰেক্ট ঘৰত যাম দে